ফ্ৰেণ্ডছ মই পালোহি SG হাইৱে চাৰ্চেছ গান্ধীনগৰ হাইৱে এতিয়া মই এই হাইৱেৰ ওপৰত উঠি যাব লাগিব এলিভেটেড ৰোডৰ ওপৰত দিবৰ কাৰণে মই টাউনত মটো ব্লক মানে মই আহমেদাবাদৰ পৰা গান্ধীনগৰ গৈ আছোঁগৈ গতিকে এটা মটো ব্লক নিচিনা হৈছে বাৰু আৰু এনেকৈ আপোনালোকে দেখা পাইছে আহমেদাবাদৰ গ্ৰীনাৰী গছ গছনি সেউজীয়া গছ গছনি দেখা পাইছে আৰু মাজতে মই ৰাস্তা অলপ কনফিউজ হৈ গৈছিলোঁ নেটত গুগল মেপ চাইছোঁ তাৰপিছত আকৌ ডাইৰেকশ্যন লৈছোঁগৈ এনেকৈ আপোনালোকে দেখা পাইছে আহমেদাবাদ চিটি এই ভাগত বিল্ডিং কম শান্তি পৰিৱেশ আৰু আপোনালোকে দেখিছে গান্ধীনগৰ কোপা মই লেফ্ট টাৰ্ণ ল'ব লাগিব আপোনালোকে দেখিছে আহমেদাবাদ গান্ধীনগৰ মেট্ৰ' ফেজৰ অধীনত যিটো এই আহমেদাবাদ মেট্ৰ' ষ্টেডিয়ামৰ পৰা গান্ধীনগৰৰ 13 ছেক্টৰ কানেক্ট কৰিছে এয়াৰ লাইন আপোনালোকে দেখা পাইছে এলিভেটেড বহুত ওখ আৰু মেট্ৰ' ষ্টাৰ্ট হৈ গ'ল বাকী যিটো ষ্টেচনবিলাক কমপ্লিটলি অপাৰেশ্যনেল হোৱা নাই আণ্ডাৰ কনষ্ট্ৰাকশ্যন ষ্টেজত আছে কিন্তু চব এই মেট্ৰ' খুঁটাৰ তলত কেনেকৈ বেৰিকেড লগাই ফুল প্লান্টেশ্যন কৰিছে চব বহুত ধুনীয়া লাগিছে আৰু এটা বিউটিফিকেশ্যনো হৈছে লগতে আপোনাৰ এটা পৰিৱেশ এটা সুন্দৰ গ্ৰীণ পৰিৱেশ আমি দেখা পাইছোঁ আৰু গছ গছনি থাকিলেহে আমি অক্সিজেন পাওঁ আৰু এনেকৈ 1 কিলোমিটাৰ মূৰে আমি এটাকৈ মেট্ৰ' ষ্টেচন দেখা পাওঁ বহুত ঘনাই আছে মেট্ৰ' ষ্টেচন
ধুনীয়া এটা ইঞ্জিনিয়াৰ মাৰ্বল এই নৰ্মদা কেনেলৰ ওপৰত বিনা খুঁটাত আৰু এয়া আপোনালোকে দেখিছে আহমেদাবাদৰ পৰা গান্ধীনগৰ কানেক্টিং আহমেদাবাদ গান্ধীনগৰ মেট্ৰ' আৰু বৰ্তমান মই ফ্ৰেণ্ডছ প্ৰৱেশ কৰিলোঁ গান্ধীনগৰত। আহমেদাবাদৰ পৰিসীমা সমাপ্ত হৈ গ'ল আৰু এতিয়া আপোনাৰ আৰম্ভ হৈ গ'ল গান্ধীনগৰ, কেপিটেল অফ গুজৰাট। আৰু এনেকৈ 1 কিলোমিটাৰ ঘনে ঘনে আমি এটা মেট্ৰ' ষ্টেচন দেখা পাওঁ এই আহমেদাবাদ গান্ধীনগৰ মেট্ৰ'ত। 1 কিলোমিটাৰৰ ভিতৰত যিমান মানুহ থাকে সিহঁতৰ কাৰণে এটা সুচল আৰু মেট্ৰ' জাৰ্ণি। এনেকৈ ভয়ানক ট্ৰেফিক আৰু অলপ আগতে 30 মিনিট থাকি গ'লে এটা গাড়ী এক্সিডেণ্ট হ'ল। আৰু যিকোনো এটা মেটাৰ ডিপেণ্ড কৰে এক্সিডেণ্ট নিজৰ ড্ৰাইভিঙৰ স্কিলৰ ওপৰত আৰু নিজৰ যিটো ধৈৰ্য শক্তিৰ ওপৰত। কোনো ৰাছ ড্ৰাইভ কৰিব নালাগে বেছি স্পীড হৈ। আমি 5-10 মিনিট লেট হৈ পামগৈ নিজৰ ডেষ্টিনেশ্যনলৈ। তাত কি আপোনাৰ সুবিধা আছে? একো নাই। 10 মিনিট আগত গৈ কি কৰিব বা 10 মিনিট পাছত পাই কি হ'ব একেটাই কথা। এটা চবৰে এটা ডেষ্টিনেশ্যন থাকে, এটা সময় থাকে। সেইটো সময় আপ ডাউনত কোনো নিজৰ জীৱনৰ লগত খেলিব নালাগে। আপোনালোকে দেখিছে গান্ধীনগৰ এটা গ্ৰীণ সেউজীয়া মানে পৰিৱেশ, চাৰিওপিনে গছ গছনি, মুকলি আকাশ।
ভাগত আপোনালোকে মানুহৰ যিটো ঘনবসতি বা ঘৰ দুৱাৰ থাকে ইয়াত বেছিকৈ গছ গছনি দেখা পাব। গছ গছনি বেছিকৈ ইয়াত প্লান্টেশ্যন কৰা আছে আৰু ইয়াতে ৰাস্তা ডাইভাৰ্ট হৈছে, মানে সৰু হৈ গৈছে। মাজতে আপোনাৰ এলিভেটেড ৰোড মানে ৰাস্তা বনাই আছে। আমি যদি সৰল ভাষাত কওঁ, ওপৰত দলং বনাই আছে। ভিডিঅ'টো হৈছে টোটেলি এটা ড্ৰাইভ আহমেদাবাদৰ পৰা গান্ধীনগৰলৈ। তো এই ড্ৰাইভত আপোনালোকে গছ গছনি আৰু ইয়াৰ ৰাস্তাৰ ভিউ দেখা পাইছে। যিমানবোৰ ইয়াত ফ্ৰেণ্ডছ আপোনালোকে গছ গছনি দেখিছে, ইয়াত আপোনাৰ 70% গছ মেইন গছ দেখিব আৰু বাকী 30% বাকী গছ। দেখিলে কিমান ৰাম বম দিছে, বহুত বহুত হেভি গাড়ী চলাইছে আৰু এই হিচাপত বম দিছে, বম ছটাইছে। এপ্ৰক্স স্পীডত চলাই গৈছে, যিটো এতিয়া এটা বাইক দুটা ক্ৰছ হৈ গ'ল। 120 এপ্ৰক্স, বেছি হ'ব পাৰে। এলিভেটেড ৰোড উঠিলোঁ, দলং মানে ইয়াত ৰাস্তাত দলঙো আছে, ওখ ওখ দলং। Friends, who do Ahmedabad
আহমেদাবাদ চিটিৰ পৰা মটৰ ড্ৰাইভ কৰি পালোহি গান্ধীনগৰ এয়া ইনফচিটি মেট্ৰ' ষ্টেচন আৰু মই 30 কিলোমিটাৰ ৰাইড কৰিলোঁ 30 কিলোমিটাৰ এটা দীঘলীয়া কনক্লুজন ভিডিঅ' মই কনক্লুজনলৈ কৰিব গৈ আছোঁ আজিৰ এই মটৰ ড্ৰাইভটো তো আগলৈ ইন্দ্ৰজা চাৰ্কেল য'ত আমি আমাৰ নেশ্যনেল ফ্লেগ দেখা পাইছোঁ এয়া হৈছে ইন্দ্ৰজা চাৰ্কেল তো ফ্ৰেণ্ডছ এনেকৈ মই সুদূৰ 30 কিলোমিটাৰ ৰাইড কৰিলোঁ ৰাইড কৰি আহমেদাবাদৰ পৰা গান্ধীনগৰ পালোহি আৰু ইয়াত টাইগাৰ দেখিছে কুকুৰা দেখিছে আৰু এই চাৰ্কেলটো হৈছে ইন্দ্ৰজা চাৰ্কেল আগলৈ এটা ইন্দ্ৰজা নেচাৰ পাৰ্ক আছে তাৰ নামতে ইন্দ্ৰজা চাৰ্কেল দিছে আৰু এইপিনে যদি আমি আগলৈ যাওঁ চাৰ্কাছ গান্ধীনগৰ হাইৱে 35 কিলোমিটাৰ এলিভেটেড হাইৱে আৰু তো এনেকৈ ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টো বহুত দীঘলীয়া হ'ল আৰু দীঘলীয়া হোৱাৰ কাৰণে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ তো সকলোকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে এণ্ড থেংক ইউ